हेलो गाइस आमी माने आज जाम शिलंग शेरापुंजी इस्ट खासी हिल होय मेरे बैग से एकदम रेडी करी आছো रातिपुৱা আজি ইয়া একদম बैग से गाड़ी आइ ना गाड़ी ৰখিছো মানে गाड़ी আহিব অলপ দেৰিকে আমাৰ ইফালৰে গাড়ীখন মানে আমাৰ ভিতৰ আমাৰ ফালৰ পৰা অলপ যাব লাগে মানে ফকৰা চকৰ পৰা ভিতৰত যাব লাগে অলপ একত চাব পাৰে আধা ৰাস্তাত মানে পোলা চলা খাব লাগবে তে লসু আৰু চিন মাৰা আছে তে নখলো বাৰু তে লসু এতে ইটো বেগত অনলি মোৰ কাপোৰ আৰু তাতে যে ঠাণ্ডা লাগব চেন্ডেল বৰ্তমান জোতা পিনছো এই জো ড্ৰেছ কালি ইনছো পিনবৰ কাৰণে অকলেৰ কাৰণে এইকেদিন বাইক লা নাপাও আৰু বাইকখন বাইক থাকবো আৰু একদি দুই দিন বাইক না একদম মঙ্গলবাৰে আহিম মঙ্গলবাৰ সোমবাৰে ৰাতি পাম 12টা এটা মানত আহিম মই চলি যাব একো না ইলে হেৰি মোৰ বেগৰ ভিতৰত ইয়াতে আছে এই ব্ৰাছ ৰাছ কিবা কানি আছে এটা কাপোৰ আছে চাৰ্জাৰ চাৰ্জাৰ তাজাৰ আছে আৰু এই চাৰ্জাৰ তাজাৰ আছে যাম আৰু এনেকৈ পুৰা ৰেডি গাড়ী ৰখে গাড়ী কে আনা এতিয়া গাড়ী বেলেগ তাড়াতাড়ি তো এতিয়া আমি চাৰ্লি পালো চাৰ্লি পৰা এবাগে যাইছো এবাগে মঙ্গলদৈ যায় ৰাইট চাইডে কি বুলি কয় এইটো নলবাৰী যায় এতিয়া আমি সিধা যাম গুৱাহাটীৰ পৰা সেনেকে আমি যাই পাম আৰু তো চাই থাকক আপোনালোকে এই পালো শৰাইঘাট দলং বা গুৱাহাটী জালুকবাৰী পাম আৰু এই ব্ৰহ্মপুত্ৰ নদী পানী আছে পানী এবাৰ বহুত বেছি পানী বৰষুণ দিয়ে আছে অলপ ইয়া আজি হিচাপমতে বৰষুণ দিব নালাগিছিল কাৰণ আমি আজি শ্বিলঙত যাম শ্বিলঙত ঠাণ্ডা ইয়াতে যদি ঠাণ্ডা আছে আমি শ্বিলঙত যে কৰিম কি দেই ভুল হ'ল আজি বৰষুণ যা একদম দিব নালাগিছিল শ্বিলঙত পালে ভাল হ'লে এতিয়া আৰু দেখ কি কৰবি আৰু দে আৰু তো আমি যাই পোৱা নাই ইমান দূৰ ধেই কমচে কম আইন যেন 500 কিলোমিটাৰ মান হয় এই চাব পাৰে পাহাৰত মেঘ এতেই গুৱাহাটীতে আৰু শ্বিলঙতো আছে এতেই যদি মেঘ এতেই ঠাণ্ডা কৰি দিছে বতৰ শ্বিলং যাই লাভে নাছিল না চাগে এইয়া মেঘ বা তাতে এতেই মেঘ এইগিলা বগা এতেই মেঘ শ্বিলঙত আৰু মেঘে কবাই নালাগে দেখা পাব আপোনালোকে আমি গেলি চাইডক এতিয়া আমি যোৰাবাট পাৰ হলো যোৰাবাট পাৰ হৈ কেনে যাই আছো বা যোৰাবাটৰ পৰাই বৰষুণ যোৰাবাট বানপানী হৈ পাৰ হলো আৰু যোৰাবাট ফুল বৰষুণ এই বৰষুণ বাপৰে তাতে আৰু শ্বিলঙত চেৰাপুঞ্জীত কিমান বৰষুণ হ'ব দেখা যাক বাৰু কিন্তু ভুল বৰষুণ আজি দিব নালাগিছিল একদম বেয়া হৈছে কাৰণ শ্বিলঙতো বৰষুণ পামেই এতেও বৰষুণ দিছি এতিয়া আমি অলপ সময় ৰখিছো মানে খাব হেৰি কিবা খাব আৰু জিভা ৰেষ্টুৰেণ্ট এখন বঢ়িয়া একদম মজা পাই ধোচা ইডলি চাম্বাৰ যি লাগে খোৱা লোৱা হোৱাৰ পিছত এনেকৈ মই গুচি আহিলোঁ আপোনালোক দেখুওৱা নহ'ল বাৰু কি খালো কি নাখালো ইয়া বঢ়িয়া ৰেষ্টুৰেণ্ট আৰু বাপৰে আজি মেঘে বা চব হেৰিতে মেঘ এতিয়া আৰু বেছি মেঘ দেখা পাম বাৰু শ্বিলঙত এণ্টাৰ কৰিম আৰু আছে দূৰ আছে হোৱা নাই তথাপিও মেঘ চাওঁ মানে শ্বিলঙৰ এই পাহাৰে এইগিলা ক'ব গ'লে ইয়া মেঘ পুৰা লাগি আছে ইয়া বা ভাল লাগে কিন্তু বুম লাগে কিন্তু মেঘত যোৱাৰ পিছত এনেকুৱা লাগে কুঁৱলী কিন্তু কুঁৱলী নহয় মেঘ লাগাল পাওঁ মানে কুঁৱলী সেই মেঘ এতিয়া ইয়াতে ৰখিলোঁ ইয়াৰ পৰা পানী বটল লৈ লওঁ কাৰণ শ্বিলঙত যোৱা পানী বটলৰ দাম বহুত হ'ব ইয়াতে 10 টকা ল'ব এখানিত তাতে 20 টকা এটা পানী বটলৰ দাম এইগিলা আমাৰ ফেমিলি এখন গাড়ী আমি লৈ আহিছোঁ দিয়ক আপোনালোকে চাই থাকক মজা পাব ভিডিঅ'টো তো আমি এতিয়া শ্বিলঙৰ ৰাস্তাত এণ্টাৰ কৰিম আৰু এখন অভাৰব্ৰিজ ৰাইট চাইডে সেইখানিবৰ অভাৰব্ৰিজৰ তলেদি ৰাইট চাইডে গ'লে শ্বিলঙৰ ৰাস্তাত এণ্টাৰ কৰিম চিধা গ'লে কি পাই মই পাহৰিলোঁ মানে জেগাখিনিৰ নামো পাহৰিছোঁ এখন জেগাৰ কি নাম তো ইয়া আমি বগাই চিধা গ'লে শ্বিলঙৰ ৰাস্তাত এণ্টাৰ কৰিছোঁ আৰু জাগা কিন্তু বুম জাগা বুম মজা আৰু একদম পাহাৰী ইয়াৰ পৰা পাহাৰ বৰষুণ দিয়ে আছে আজি অলৰেডি গুৱাহাটীৰ পৰা বৰষুণ পাইছোঁ ইয়াতেও বৰষুণ দিয়ে আছে কিনে ইয়া পানী চাওক না কি মজাই ইয়া পানী বাপৰে বাপ কিমান দ হ'ব ইয়া পানী চাৰি চাইডে পানী তাৰমানে আই গেছ এখানি জেগাৰ নাম বৰা পানী আছিল চাগে মই পাহৰিলোঁ মানে বৰা পানী হ'ব ইয়া পুৰো আৰু বঢ়িয়া জেগা সিহঁতে যাই আছোঁ পুৰা নেচাৰৰ মাজে এতিয়া আমি বৰা পানী পালোঁ মানে এইটো এটা ভিউ পইণ্ট ইয়াত ৰখিছোঁ অলপমান সেই বৰা পানী মানে ইয়াতে পিকনিক খাব হয় আৰু জেগাটোৰ নাম বৰা পানী আমি ভিউ পইণ্ট অলপ ৰখিছোঁ ইয়াত পানী ফুল হৈ আছে পানী তলত জেটস্কিও আছে চাগে মোৰ আন্দাজ এখানিয়ে প্লেচ এখানি পৰা গাড়ী পাৰ্কিং কৰোঁ গাড়ী পাৰ্কিং ইয়াতে 20 টকা লয় 30 টকা লয় 30 টকা লৈছে আমাৰ পৰা এই আৰু বৰা পানী মানে এইটো ভিউ পইণ্ট এইটো মই মানে কি ক'ম আৰু এনেকুৱা মজা লাগছি আহি এতিয়া আমি শ্বিলং পামেই আৰু সেয়া মানে বগা দিল যে আছে মানে ইয়াতকৈ ওখ গাড়ী যাব নেদে মানে চিটিত এণ্টাৰ কৰিব নেদে আৰু বাইপাছ হৈ যাব লাগিব গেলি এয়া সৰু গাড়ী যাব পাৰে আৰু নৰ্মেলি দিয়েছে পাৰব এনেই কিন্তু ট্ৰাক বাছ এইগিলাক সোমাব নেদে এয়া মানে পুৰা বৰষুণ এইগিলাক একদম দ ইয়া পাহাৰ ওপৰৰ পৰাই চাওঁ পুৰা দ সেই পানী বৰা পানীৰে পানী পুৰা দ আৰু পুৰা দ মজা একদম তাতে পল্লি হাত ভৰি মাংব এইটো এটা ডেম লেফ্ট চাইডে পানী নাই ৰাইট চাইডে পানী আছে লেফ্ট চাইডে পানী কমি গ'লে ডেমটো অলপ খুলি দিয়ে পানী যায় আৰু ডেম বনাইছে এইটো
চ' ফাইনেলি শ্বিলং আহি পালোঁ এয়া শ্বিলঙৰ এইবিলাক ঘৰবিলাক চিটি আৰু শ্বিলঙৰ আমি মানে শ্বিলং ভিতৰত দি যোৱা নাই বাইপাছ হৈ আহিছোঁ যাওঁতে শ্বিলঙেদি যাম এইগিলা শ্বিলঙৰ আৰু কি মজা খুমেই ঠাণ্ডা ভাইবছ এটা আহি গৈছে মানে তো এইটো এটা শ্বিলঙৰে প্লেচ আৰু মানে একদম আৰু এইগিলা গাছ মানে নামটো কি আছিল মই পাহৰিলোঁ একদম ঠাণ্ডা চবেই নাজানে এইটো জেগাত চবকে নানেও কিবা এটা অফিচ আছে ফ্ৰণ্টত সেই অফিচটোৰ পিছফালে মানে এখন জেগা আৰু পুৰা একদম যি ঠাণ্ডা মানে একদম বতাহ একদম 16 ডিগ্ৰীমান আহে কিজানি এনেকুৱা ঠাণ্ডা মজা আৰু মজা লাগছে একদম পুৰা ঠাণ্ডা ইয়া গছবিলাক চাওঁ কি পুৰা চিধা এডাল গছ বেকানা আৰু এনেকুৱা ঠাণ্ডা এনেকুৱা মজা লাগছে আহি মানে মই কৈছোঁ এতেই ইমান ঠাণ্ডা চেৰাপুঞ্জীত আৰু কিমান ঠাণ্ডা হ'ব ভাবকচোন তেনেহ'লে মনত পৰিছে গছবিলাকৰ নাম হেৰি আছিল পাইন গছ আছিল পাইন গছ এইবিলাক গছৰ নাম পাইন গছ মানে পাহাৰত পাইন গছ অলপ বেছি আৰু ইয়াৰ ওখ তাৰমানে একদম ওখ অলপ বেয়া কাৰণে পুৰা চিধা পাইন গছ এইবিলাক পুৰা আমি শ্বিলং এৰিলোঁ শ্বিলং এৰি এতিয়া চেৰাপুঞ্জীৰ ফালে যাই আছোঁ মানে শ্বিলঙত মানে নুঘূৰিলেও আৰু আহাৰ দিনা ঘূৰিম থাকিমতো এক ৰাতি যিহেতু আহাৰ দিনা ঘূৰিম আৰু এতিয়া আমি মানে চেৰাপুঞ্জীৰ ফালে গৈ আছোঁ আৰু ৰাস্তা পুৰা বহল কৰি আছে পাহাৰ কাটি কাটি এইবিলাক চাওকচোন এইবিলাক ৰাস্তা আছে তাতেও মানে পুৰা মজা লাগছে আহি আৰু মানে ঠাণ্ডা ফিল শ্বিলঙৰ পৰা ঠাণ্ডা ফিলটো কৰিছে যোৰাবাট পাহাৰ হোৱাৰ পৰা গুৱাহাটীতো কিমান গৰম আছিল ন এই চাওকচোন কি নাজাৰা পুৰা নেচাৰেল চাৰো চাইডে পাহাৰ মজাই বেলেগ আৰু মানে ইয়াতে মেঘালয়ত এয়া আমি এতিয়া প্লাম খাই আছোঁ শ্বিলঙৰ প্লাম আৰু মানে কাষত এখন দোকান আছিল সৰু দোকান তাৰ পৰা ল'লোঁ একদম মিঠা প্লামটো মজা লাগিছে শ্বিলঙত আনাৰসো পায় আনাৰসটামান আনাৰসো মিঠা বম টেষ্টি হয় শ্বিলঙৰ এইবিলাক বস্তু ইয়াৰ চেৰাপুঞ্জীত নাপাওঁতে ইমান মেঘ চেৰাপুঞ্জীত আৰু কিমান মেঘ হ'ব এইগিলা মেঘ একচুৱেলি মানে কুৱেলি আন দেখি মেঘ ওচৰত গ'লে মেঘৰ ওচৰত গ'লে মেঘটো কুৱেলি আন পায় এই মেঘ ৰিয়েলি কি মজা কি ঠাণ্ডা বতৰ কি একদম মানে মজা লাগিছে গুৱাহাটীত কি গৰম বাপৰে বাপ মজা ঠাণ্ডা আৰু ৰাস্তাবিলাকো চাওকচোন অলপো গাঁতা নাই অলপো বেয়া নাই আৰু ইয়াতে গাড়ীবিলাক অভাৰটেক নকৰে লাইন বাই লাইন যায় আহা গাড়ী আহা যোৱা গাড়ী যাই থকা কোনো কাকো অভাৰটেক নকৰে মজা আৰু ইয়াত মেঘ চাওকচোন মানে দেখা নাপাওঁ অলপ আগততো আৰু বেছি হ'ব অলপ মানে দেখা নাপাম 1 মিটাৰ মানে দূৰতে দেখা নাপাম অলপ পিছত চাব আপোনালোকে মই দেখাই আছোঁ আকৌ ইয়াতে অলপ টাইম ৰখিলোঁ মেগী চেগি খাই লওঁ মানে পাহাৰৰ মেগীটো টেষ্টটোৱে বেলেগ আৰু একদম পুৰা মেঘ এইগিলা পুৰা মেঘ হৈ আছে ইয়াতে গাড়ী ৰাখিছোঁ ইয়াতে যাই অলপ মেগী খাওঁ মাকৈ বুলি যে কয় মাকৈ খাওঁ সেনেকৈ খাই বৈ আকৌ গুচি যাম আৰু মানে খাব লাগে পাহাৰত ভাল লাগে ঠাণ্ডা জেগাত গৰম বস্তু হ'লে অলপ ভাল আৰু দেখাই আছোঁ বাৰু মই আপোনালোকে চাওকচোন কি লেভেলৰ মানে দোৱা ইয়াতে যদি পৰে ইমান ওপৰৰ পৰা কি লেভেলত এটা পল্লি চেচ কোনো মানুহ নাবাচাৰ আশাই নাই হাৰাও বিচাৰি নাপায় এটা পল্লি কি দ একদম বাপৰে বাপ আপোনালোকে মেঘ চাওক না এইগিলা বগা চব মেঘ এটা ৰ'পৱে আছে পাঞ্জি জাম্পিঙো আছে বাৰু এইগিলা নকৰোঁ আমাৰ এইগিলা এক্সট্ৰিম লেভেল হৈ যাব মোৰ ভয় লাগে এতিয়া মেঘ চাওক আপোনালোকে মেঘ পুৰা গোটেই বগা গিলা মেঘ গোটেই মেঘ ইয়াতে ঘৰ মানুহ আছে ক'ত ঘৰ বান্ধি যায় চাওকচোন মই জুম কৰিছোঁ এইয়া তাতে মানুহ আছেই 4জনমান আছে মানুহ তাতে আঙুলি ধকে কিবা দেখাই আছে মানে তাতে যাব পাৰি কি জানি মই নাজানো যাব পাৰি নহ'লে ক'ত ক'ৰ পৰা যাব এইগিলা মেঘ এই একদম এইগিলা গোটেই মেঘ বগাবিলাক তো আমি এতিয়া ইয়াতে বহি আছোঁ মানে মেগী অৰ্ডাৰ দিছোঁ মেগী খাম আৰু পাহাৰৰ মেগী কি মজাকৈ একদম আহিব আৰু মেগী ইয়া ময়ো বহি আছোঁ তো ইয়া আমাৰ মেগী আহি গ'ল এতিয়া মেগী খাম এইগিলা মানে কি বম টেষ্ট লাগছে কিন্তু মেগীখিনি খালি দাম বেছি 50 টকা লৈছে ইয়াতে এইখানি মেগীতে আমাৰ তাতে 20 টকা মানতে দিব তো 50 টকা লৈছে বাপৰে বাপ তো আমাৰ জাৰ্ণিৰ আমাৰ জাৰ্ণি আহি থকা এই ফাৰ্ষ্ট ৱাটাৰফল এইটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে ফটো তোলা আৰম্ভ কৰিছোঁ তাৰপিছত আমি যাম গাৰ্ডেন অফ কেভছ এয়া আমি আহিলোঁ গাৰ্ডেন অফ কেভছ মানে ফুলৰ যেনেকৈ গাৰ্ডেন অফ ফ্লাৱাৰ্ছ এনেকৈ গাৰ্ডেন অফ কেভছ ইয়াতে আছে আমি আহিছোঁ এনে 11টামান স্পট আছে গোটেই নুঘূৰোঁ 9-10টামান ঘূৰিম আপোনালোকক দেখুৱাইছোঁ বাৰু এটা কেভছত যাম এতিয়া সোমাম আৰু কেভছৰ ভিতৰতে এইটো কেভছ মানে বহুত আন্ধাৰ হৈ আছে ভিতৰত লাইট আছে পানী পৰি থাকে ওপৰৰ পৰা টপটপে শিলৰ মাজতো কেভছটো শিলৰ মাজে হৈছে ইয়া পুৰা আন্ধাৰ তথাপিও মই ভিডিঅ' কৰি আছোঁ ভিডিঅ' মেইন এইটো মই পানী পৰি আছে আমাৰ ওপৰৰ পৰা পোহৰ আছে অলপ আগত যায় আৰু আন্ধাৰ আগত লাইট জ্বলোৱা আছে একো দেখাই নাপায় মানে এনেকুৱা মই লাইট জ্বলাই লৈছোঁ ফ্লেছ জ্বলাই লৈছোঁ মোবাইলৰ যাতে দেখা পায় কেমেৰাত নহ'লে একো দেখা নাপায় হয় মানে এনেকুৱা মানে আন্ধাৰ আৰু ভয়ানক আছে যদি এটা শিলো তাৰ পৰা পৰি যায় আমি গোটেই তাতে পিঠে চেপ্টা হৈ পাপৰ হৈ যাম পাপৰ মই ক'লোঁ পাপৰ তো এইটো হ'ল 2 নম্বৰ কেভছ 1 নম্বৰটো হ'ল 2 নম্বৰ কেভছ যায় চ' গাৰ্ডেন অফ কেভছ সেইকাৰণে নামটো গাৰ্ডেন অফ কেভছ দিছে মানে কেভছ বহুত আছে ইয়াতে এইবিলাক মানুহ ভিডিঅ' কৰি আছে মানে ইয়াতে লাইট দি থ'ব লাগিব ইয়াতে লাইট যদি নেদলি মানে ইয়াতে পুৰা আন্ধাৰ হ'ব আন্ধাৰ হ'লে যাবাই নোৱাৰিম ইয়াতে ফাঁচি থাকিব লাগিব তো যদি কোনো মানুহ নাথাকে যদি এটা লাইটো নাথাকে হৈছে আৰু নেটৱৰ্কো নাপায় মোবাইলৰ পানী পৰি আছে ওপৰৰ পৰা টপটপে পানী পৰি থাকে গাত পৰে এটা বেছি ভয় লাগে যদি শিল বাই চান্স গাত পৰে যদি পাহাৰখন ধহি যায় ভূমিকম্প হৈ চেজ আৰু তেতিয়া আৰু কোনো নাবাচে আৰু ইয়াতে চব চেজ যিমান মানুহ চব চেজ হৈ যাব
ভয়ে লাগে কেনেকুৱা আন্ধাৰ চাওকচোন আপোনালোকে পুৰো আন্ধাৰ মানে মোবাইল ফ্লাছ জ্বলাই থৈ দিছোঁ মই আৰু এটা লাইট আছে দেচোন সেইকাৰণে তাৰ বহুত আন্ধাৰ হৈছে লাইট থকা হিচাপে আন্ধাৰ এইটো এটা লাইট এই আগত লাইট মানে 2-3 মিটাৰ যায় মূৰে মূৰে লাইট দি থৈ দিছে মানে পুৰো আন্ধাৰ যে নহ'লে এটা মানুহ ওলবাই নৰব আৰু বহুত ভিৰ মানে সৰু কেবছত ইমান ভিৰ হ'ব নালাগে অলপ ৰিক্সি বস্তুটো এইটো হ'ল 2 নম্বৰ ৱাটাৰফল এটা ৰাস্তাত পাইছিলোঁ এইটো ডাঙৰ বা কি স্পীডত পানী পৰিছে চাব ৰ'ব মই দেখাইছোঁ ৰ'ব আপোনালোকক এইটো মোৰ মামা মই এনেকৈ আমি যাই আছোঁ আৰু এনেকৈ একদম পানী ফুল স্পীডত পৰিছে ওপৰৰ পৰা তলত যদি কোনোবা যাব লাগে চামৰা চেলে হাত দি এডালো নাপাব হাত দি মানে পাব সেইটো নহয় কিন্তু চামৰা চেলাই দিব একদম ওপৰৰ পৰা পানীটো ইমান স্পীডত পৰে ধেমালি নেকি এটা পল্লি চেচ আৰু চেচ মই এবাৰ যাই আছোঁ 4 নম্বৰ স্পটতে ইয়াগিলা এখন কাঠৰ দলং ৰিপেয়াৰ কৰিব লগা হৈছে ভাঙবো এটা ভাঙলি চেচ কাষত এখন বাহৰ আছে এখনত যোৱা নাই এইখন বাহৰ দলংখনত যোৱা নাই আৰু এখন দেশ ৰিক্সি কাম বেছি ভাল লাগে মানে খাই পেলাইছি পানী পৰি থাকে এনি টাইম একদম পচি গৈছি হেৰি কাঠৰ দলংখন তো চাৱা লোৱা হ'ল বহুত চালোঁ কেবছ বহুত চালোঁ ৱাটাৰফল বহুত চালোঁ এতিয়া আমি যাই আছোঁ আকৌ আমাৰ ডেষ্টিনেশ্যনলৈকে মানে হোটেল ৰুমলৈকে তো মানে চাৰিও চাইডে মেঘ পাহাৰৰ ওপৰে মই আগৰ চিটত বহিছোঁ মই মেইন দেচোন ভিডিঅ' কৰিব লাগে কাৰণে আগৰ চিটত বহিছোঁ নহ'লে মানে দেউতাক দিলেও হয় বাৰু একো নহয় দেই দেউতাৰ পিছত বহিলোঁ কথাগিলা মেঘ চাৰিও চাইডে মেঘ আহি একদম মজা লাগিছে মই ক'লোঁ ঠাণ্ডা কেইবাৰ এই মজা শব্দটো মই কেইবাৰ ক'লোঁ বাৰু তো আমি এতিয়া আহি ভাগৰ লাগিছে এতিয়া খাব ৰখিছোঁ এটা মানে ঘৰৰ পৰা পোলা চোলা বনাই আনিছোঁ এতিয়া বুট এতিয়া পুৰিয়ে কিবা কানি আছে আৰু মানে এনেকৈ এতিয়া পোলা চোলাও আছে পোলা চোলা দেখুৱাই আছোঁ বাৰু মই পূৰা খাম পূৰা ডিছ চিছ বুলি কল চল চব আছে আৰু মই ক'লোঁ এই পোলা উলিয়াই আছে পোলা খাম মানে মাংস ব্ৰইলাৰ মাংস লৈ আহিছোঁ চিকেন লৈ আহিছোঁ এনেকৈ আমি খাই বৈ এনেকৈ আমাৰ খোৱা লোৱা হোৱাৰ পিছত আমি নেক্সট ডেষ্টিনেশ্যনলৈকে গুচি যাম আমাৰ মানে হোটেল ৰুমত যাব আছে আৰু চাই লওঁ গাইছ যদি এতে পৰিব লাগে এতিয়া কোনো নাপাছা মই ক'লোঁ এটাই হাৰা হাত দি বেছি নাপায় চা মই ওচৰত নাযাওঁ ভয় লাগে এটা মই ক'লোঁ হাৰা হাত দি এডাল সৰু হাৰাও বিচাৰি নাপা এনেকৈ মৰবি পল্লি পুৰো মানে মেঘ পুৰো মেঘ এইটো এটা নিজৰা এইটো নিজৰা চৌ পৰি আছে তাতে যাব লাগিলে কি মজা লাগব নিজৰা কি মজা লাগব মেঘচা এইগিলা মেঘ চব মেঘ ইয়াতে যদি মৰব লাগে এডাল সৰু হাৰা বেছি নাপায় মই ক'লোঁ নাযাওঁ ভয় লাগে বিৰাট ভয় লাগে আমি চাব যাই আছোঁ এতিয়া কাইনাম ৱাটাৰফলছ তাতে এটা ভিউ পইণ্ট আছে এইবিলাক হ'ল বাংলাদেশ মানে চেৰাপুঞ্জী পাৰ হৈ কিনে আৰু আহিব পাৰি এই তাৰ পৰা দেখা পাই এইগিলা বাংলাদেশ পুরো বাংলাদেশ যিগিলা মানে বাংলাদেশত এনে পানী ভৰ্তি হৈ থাকে কাৰণ চেৰাপুঞ্জী শ্বিলঙৰ পানী চব বাংলাদেশতে যায় ক'ত যাব আৰু কাইনাম ৱাটাৰফল চাব যাই আছোঁ মানে ৱাটাৰফলটোৰ নামৰ বহুত ডাঙৰ ৱাটাৰফল হয় তাতে গ'লে আধা ৰাস্তাত এইটো ভিউ পইণ্ট পায় ইয়াৰ পৰা বাংলাদেশ দেখা পায় কেতিয়াবা ইয়াতে দূৰবীণ দি চাই সেইও থাকে কিন্তু আজি নাই লাকিলি কিন্তু একো নাই দে আমি এনেকৈ চাম আমি ফাইনেলি পাই গ'লোঁ কাইনাম ৱাটাৰফল চেৰাপুঞ্জী পাৰ হৈ আহিব লাগে পুরো পানী পৰিছে মই আপোনালোকৰ ওচৰৰ পৰা দেখুৱাই আছোঁ পুরো পানী মানে এনেকুৱা স্পীডত পানী আছে কেমেৰাত চাই আপোনালোকে ইমান ধৰিব নোৱাৰে কাৰণ ৰিয়েলত যোনটো চাই মজা একদম মানে কি ক'ম আৰু এই ওপৰ একদম বহুত ওপৰ পৰা 3টা ষ্টেপ মানত মানে থাককৈ পানীটো নিচিনা লাগে এইটো এটাই ওপৰত এটা আৰু মেঘ আছে কাৰণে আৰু এটা দেখা পোৱা নাই এই 2 নম্বৰটো আৰু এটা আছে সেইটো মানে মেঘ কাৰণে দেখা পোৱা নাই আৰু পুরো ধাচ চা কি মজা এটা পল্লি বাপৰে বাপ এইয়া ওপৰৰ মেঘখিনি নোহোৱা হৈছে কাৰণ দেখা পাইছোঁ 3টা ষ্টেপত পানীটো পৰিছে পুৰা ওপৰৰ পৰা এখন মাজৰ পৰা আৰু পুৰা তলত মই শ্ল' মোশ্যন কৰিছিলোঁ ভিডিঅ'টো ইমান ভাল হোৱা নাই তথাপিও আৰু দিছোঁ আৰু ক্লিপত আপোনালোকৰ কাৰণে আপোনালোকে চাওক ইয়া পুৰা ওপৰৰ পৰা 3টা ষ্টেপত পানীটো পৰি আছে আৰু সেইটো কাইনাম ৱাটাৰফল মানে তাতে চাই আহিলোঁ আপোনালোকে দেখিলেই ওচৰৰ পৰা দূৰৰ পৰা এনেকুৱা দেখি আৰু পাহাৰৰ ওপৰৰ পৰা সেই দূৰত মানে কাষতো এটা আছে ৰাইট চাইডে সেইটো সৰু এইটো মেইন ৱাটাৰফলটো কাইনাম ৱাটাৰফল ডাঙৰটো সেইটো বুম একদম মজা আৰু দিয়ক তেনেহ'লে আজিৰ কাৰণে এইখিনিয়ে আৰু নেক্সট ভিডিঅ' আৰু এটা আহিব শ্বিলঙত যিহেতু 2 দিন থাকিম আজি এটা কালি এটা এনেকৈ দিম তো আজিলৈকে সমাপ্ত টাটা বাই বাই